গাইজ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে এতিয়া আহি আছোঁ মই ঘৰ, ডাইৰেক্ট অফিচৰ পৰা মানে ডিউটি আধা কৰি কিনে ঘৰ আহিলোঁ। ঘৰত গাইজ মানে আমাৰ ঘৰত সত্যনাৰায়ণ পূজা আছে, মই যাই আছোঁ, দেখাই আছোঁ মানুহবিলাকক ক'ত কি কৰি আছে। আহোঁতে মানে দেৰি হ'ল, এই 3:30টাতে আহিছিলোঁ, এতিয়াতো 2 ঘণ্টা পাৰ হৈ গ'ল। মানে এনেকুৱা জামত ফচি আহোঁতে আগত মণিমা মাহঁত আহি আছে, দেখি আছোঁ ক'ত কি কৰি আছে সিহঁতে। তো বলক চাই যাব হা ভিডিঅ'টো। গাইজ মোক নিব আহিছে, গাইজ মই দেখাই আছোঁ মোক কোনে নিব আহিছে। গাইজ এইটো দাড়িয়ালা, এইটো হ'ল মণি এটা মোৰ বেগ ল'বলৈ লৈছোঁ। বেগটো এইটো হ'ল গাইজ উঠি আছিল নেকি? কোন এইটো মানে দেখোন সিহঁতো মোৰ মানে দেখোন সিহঁতো হয় দে, মোৰ সমান হৈছে। মই ইমান কাঠিয়া। এতিয়া আমাৰ ৰিম্পিৰ ফ্ৰেণ্ড কিবা হাই চাই দি মোৰ কেমেৰাত দি কওঁ কিবা ইৰকো ধেত বুলিয়ে কয়। মই তহঁতলে খোৱা বস্তু লৈ আহিছোঁ নহয়, মইতো গম নাপাওঁ। চন্দু মাৰি দিওঁ। গাইজ এইটো বেদ প্ৰকাশ, এইটো হাই মই গাড়ীত চিন্তা কৰি আহি আছোঁ। মই গাড়ীত চিন্তা কৰি আহিছোঁ, মই কোনটো কেমেৰাটো ধৰিম, মোবাইলটো কৰোঁ। অ' মাই গড, মই ইয়াত কৰি কিমান চঢ়া জখলা ল'ব লাগিব। এইটো আমাৰ মণিমামাৰ কাৰণে ছোৱালী চাই আছোঁ। যদি আপোনালোকে ছোৱালী দিব বিচাৰে দিব পাৰে ইয়াৰ কাৰণে। বলকোচ আজি ৰাজি বঢ়িয়া চাফা হৈ আছে নাই? গা ধুইছা? হাই গাইজ, পূজা কি কৰিছে চাওঁ। হাই গাইজ, বাপৰে পূজাই একদম কুৰ্তি চুৰ্তি পিন্ধি আছে গাইজ। মই জানে মানে কি কৰি আছিলো ইয়াতে গাইজ। তোমাৰ জান হেল্ল' কো নহয় বাপা। এই নিচান তই মণিমামা এটা খালা তই নাখাবা দেখোন, তেজ ওলাইছে। কি বেমাৰ হৈছে? জ্বৰ উঠছে? কেতিয়া জ্বৰ উঠছে? হাই গাইজ বুলি কওঁ, হাই গাইজ বুলি কওঁ, আকৌ হা গাই। এইটো এটা ৰাখা চাকৰ, কোনটো এইটো দেখাই দিয়ে একবাৰ। বেলেগে পিন্ধি চলাম, এই পিন্ধি আছো, এয়া চাইছো চেণ্টেন নাই। এইয়া কি কল ভাল কথাতে অ' মা। হাই মইনা হাত খাই দেখুৱাম ভিডিঅ'টো পুৰা কি কৰি আছিলে? আন্ধাৰ চাওক গাইজ, ঘৰতে একদম লিপষ্টিক চিপষ্টিক লৈ পূজা
নহয় দে ইয়াতে লৈছোঁ তোকে মোক ধোৱা পাৰিলি হয় মই বিশ্বাস নোৱাৰি এনেকুৱাকৈ দেখালে লাজ লাগে এইটো আমাৰ ৰিম্পিৰ ফ্ৰেণ্ড কি নাম তোমাৰ নামটো কৈছিল পূজা পূজা এইটো আমাৰ মোবাইলে আহা আমি তোৰ একো নাই বুলি কয় একো নাই গাইছ আমাৰ ঘৰত পূজা চলি আছে এইপিনে পূজা পূজা মই কমেণ্টত হচি আচল ৰূপটো চাই এনেই বৰ একে হেৰিত কথা কৈ থাকি যে মোক গতিয়াইছে ই এষ্ট্ৰলজাৰ বোলে মোক মাতিছে এতিয়া আপোনালোকে যদি কিবা আপোনালোকে জানিব বিচাৰে ইয়াৰ পৰা জানিব পাৰে ই যে কৈ থাকে আপোনালোকক ভাষণবিলাক দি থাকে যে এইজনে সেইজন এষ্ট্ৰলজাৰ তেনেকৈ সঁচাকৈ দিম মই তোক টেক কৰি দিম মই গাইছ মোক গতিয়াই কি ক'ব লাগে মই এতিয়া কিবা এটা কওঁ অহা বছৰে বিয়া আছে ঠিক আছে বিয়া খাবা বাছ अरे कहना क्या चाहते हो টাউন যাই দিয়ক ভৰি ফটো উঠিছোঁ ৰচোন গাইছ আজি কি আছিল ডাবল এক্সন নেকি গাড়ীখনৰ নাম কি আছিল কি কি জিডেক্সেনাৰ আহিছে এইটো এটা জিডেক্সেনাৰ গাইছ এইটো এটা জিডেক্সেনাৰ দেখা নাই মানে পিছফালে আহি পাইছোঁ ভাত খাৱা আগতে সৰুতে আহিছিল গাইছ খুটাত ধৰি থিয় হৈ আছিল ভাত খাৱা এইটো ব্লগটো এতিয়াও আছে ভাত খাৱা ডাঙৰ হৈছে ভাত খাৱা আজিকালি গাৰ্লফ্ৰেণ্ডৰ ফটো দি থাকে হা অঁ দিছোঁ গাইছ চাদা মাৰি আছে এইটো আমাৰ জয়ন্ত মামা এইটো জয়ন্ত মামা গাইছ এইটো আমাৰ আধা পগলা চেৰা পগলা যিয়ে মোৰ হাতত যিটো বস্তু আঁকি দিছোঁ আঁকিনো মই এইটো তই যে আঁকি দিছিলি চাওঁ এতিয়া এইটো ডাক্তৰতো যাম ডাক্তৰে কৈছে আৰু দেহাৰ ভিতৰত ক'ৰবাত আছেনে নে এইটোৱে আছে এইখিনিত যে একো গুচিলোঁ অকণমান চিন্তা আছে চাওঁ অঁ ই ভৰিত সেউজীয়াটো মাছিলি যি ৰজনী ভাই হেল্ল' ৰজনী ভাই কলিতা বাই বাই গাইছ বাই 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 এই কৰা মই এইবাৰ চাদা বনাই থাকোঁ আগত 3 বাৰ হ'ল কৈছোঁ বাই 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 বিৰাট শৰ্মা বাই বাই এই চাওয়াই দেখি জেডেক্স টেনাৰ ইহঁতে মোক কি জেডেক্স টেনাৰ উঠেছি ঠেলা ঐ মামা যা দেই পেছা নাপাবি ভাল লাগিল নয়নৰ নেকি যা দেই বাই বাই মিলি কি খালি গৈছে কি খালি তাই বাই 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 গাইছ যা বাই বাই একশো এটা দি থৈ যা বাই বাই হয় নেকি এই কাজিয়া কৰে নকৰে আমি তাৰমানে শুব ওলাইছোঁ তাৰমানে নিদ্ৰাত পৰিম আৰু এইকেইটা আছে
Ơi ơi sao cái good night đi good night good night ơi ই লাইন মাৰি আছে ই চিয়াৰ লগত ইয়াক কোনো চিয়াৰ ওচৰত নাই ইয়াক চিয়াৰ প্ৰয়োজন নাই ই আছে তো গাইজ আজি ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আপোনালোকে যদি ভাল পাইছে যদি ভাল পাইছে লাইক মাৰি দিব যদি ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আমাৰ ওকে যদি ভাল পাইছে ক তই ক কতে ই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব সব কৰি দিব গাইজ তো আজিলৈ বাই বাই টাটা বহুত গেছ উঠছি মোৰ মই এতিয়া ঘুমাম বহুত ভাগৰ লাগছি ঘুমাইতে ৰৈছিলে কাঠ ঠেঙে হাতে মূৰে গাই পৰি আছোঁ তো বাই বাই টাটা সিহঁতে মোৰ কোনো সিহঁতে মোৰ কথাক লৈ সিহঁতক গুৰুত্বই দিয়া নাই